নমস্কাৰ আপোনালোকে চাই আছে টেকনো ফোকন ইউটিউব চেনেল আৰু জনাবলৈ লৈছো আজিৰ টেক নিউজ Oppo এবাৰ Oppo band launch কৰিলে যত SpO2 সেন্সৰ আছে SpO2 সেন্সৰে কি কৰে আপোনাৰ ব্লাডত কিমান অক্সিজেন লেভেল আছে তাক মনিটৰ কৰে লঞ্চটো বৰ্তমান চাইনাত হৈছে আৰু ইয়াৰ প্ৰাইস হৈছে 199 yuan Oppo Reno সিৰিজৰ Reno 4 আৰু Reno 4 Pro চাইনাত লঞ্চ হল 765G প্ৰচেছৰ Snapdragon আৰু 65 watt ফাষ্ট চাৰ্জিঙৰ সৈতে Reno 4 ত 6.4 ইঞ্চৰ ফ্ল্যাট ফুল HD প্লাস OLED ডিসপ্লে থাকিব আৰু ৰিফ্ৰেছ ৰেট হ'ব 60 Hz আৰু Reno 4 Pro ত 6.5 ইঞ্চৰ ফুল HD প্লাস কাৰ্ভড OLED পেনেল থাকিব আৰু ৰিফ্ৰেছ ৰেট হ'ব 90 Hz আৰু টাচ ৰেসপন্স ৰেট হ'ব 180 Hz OnePlus 8 সিৰিজৰ যেটো X-ray ক্যামেৰা আছে বুলি ট্ৰেন্ডত চলি আছিল যেটো একচুয়ালি আছিল 5 মেগাপিক্সেলৰ কালাৰ ফিল্টাৰ ক্যামেৰা এই ফিল্টাৰ ক্যামেৰাটো অলৰেডি OnePlus চাইনাত আপডেট দি ডিসেবল কৰিলে আৰু ইন্ডিয়াত যিখিনিতে OnePlus ৰিলিজ হ'ব যিখিনি সেল হ'ব তাত আউট অফ দা বক্স এটো ডিসেবল হৈ আহিব Apple প্ৰতি বছৰে সেপ্টেম্বৰ মাহত আইফোন লঞ্চ কৰে আৰু এইবাৰো 2020 ত আইফোন 12 লঞ্চ হোৱা কথা আছিল কিন্তু এইবাৰ কৰোনা ভাইৰাছৰ কাৰণে iPhone 12 ৰ লঞ্চ তল ডিলে হ'ব বুলি Apple ঘোষণা কৰিছে বেছি দিন পোষ্টপন নহয় লঞ্চটো अराउंड সেপ্টেম্বৰ পৰা অক্টোবৰ মানলৈ যাবগে লঞ্চটো তো আমি এক মাহ বেছি ৰব লাগিব এবাৰ iPhone 12 টো চাবৰ কাৰণে MSP T-Rex Rugged Smart Watchৰ কথা মই অলপ আগত টেক নিউজ তাত কৈছিলো এটো অতি সোনকালে ইণ্ডিয়াত লঞ্চ হোৱাৰ প্লেন কৰিছে Xiaomi জানিব পৰা মতে অহা মাহৰ অতি সোনকালে এটো লঞ্চ হ'ব তো গাইজ এই আছিল আজি টেক নিউজ আশা কৰিছো আপোনালোকে চাই ভাল পালে যদি ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ